হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? নিশ্চয় সকলো ভালে আছে। মোৰো ভালেই। শাৰদীয় দুৰ্গা পূজাৰ সকলোকে শুভেচ্ছা জনালোঁ। আৰু মই আছোঁ এতিয়া আমাৰ এইটো বাৰগোপাল মন্দিৰ, আমাৰ একদম নিচেই ওচৰত থকা এই বাৰগোপাল মন্দিৰত। এইটো মন্দিৰৰ এইখন ফিল্ড হয়, মই দেখুৱাই আছোঁ। এইখন বাৰগোপাল মন্দিৰৰ ফিল্ড হয়। মই যেতিয়া পুলিচৰ ইণ্টাৰভিউ দিছিলোঁ এইখন ফিল্ডতে ৰানিং কৰি পাছ কৰিছোঁ। আৰু এইখনেই আমাৰ মই ৰানিং কৰা ফিল্ড হয়। মই এতিয়া ৰানিং কৰিব আহিলে মই ঘৰলৈ আহিলে ইয়াতে ৰানিং কৰিব আহোঁৱে। চাওক ফিল্ড হয়, এইটো মন্দিৰ আমাৰ বাৰগোপাল মন্দিৰ। ইয়াৰ পৰিৱেশটো খুবেই সুন্দৰ হয়, ভাল লাগে। মই আহিলে আহোঁৱেই ইয়াতে, আমাৰ ওচৰতে, বেছি দূৰ নহয়। এইখনেই আমাৰ ফিল্ড হয়। আৰু সকলোকে কৈছোঁ, আপোনালোকৰ কিছুমান জিলাত বাতিল কৰা হৈছে পুলিচৰ ইণ্টাৰভিউ, আৰু আকৌ হ'ব, মানে যাৰ পিছুৱাই আছে ডেটটো এতিয়া আৰু দি দিব। আপোনালোকে সোনকালে প্ৰিপেৰেশ্যন কৰক আৰু টাইমটো সোনকালে মেইনটেইন কৰক আৰু ভালকৈ দিব ইণ্টাৰভিউ। সকলোলৈ মোৰ বেষ্ট অফ লাক।